নমস্কাৰ জনাইছোঁ মোৰ সকলো বন্ধু আৰু ভিউৱাৰলৈ আৰু বহুত দিনৰ মূৰত পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই মোৰ সমনীয়াৰ সৈতে তিনিচুকীয়া জিলা ডাঙৰি লাইনা গাঁৱৰ কাষতে লাগি থকা ব্ৰহ্মপুত্ৰ চাপৰি অঞ্চলত আমি কেম্প কৰিবলৈ গৈছিলোঁ আৰু সেই ঠাইৰ কাষতে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কো লাগি আছে আৰু আমাৰ লগতে ৱাইল্ড লাইফৰ লগত জড়িত হৈ থকা আন বন্ধু তিনিজনো লগত গৈছিল আৰু আমি কেম্প কৰাৰ লগতে চাপৰি অঞ্চলত কৰা খেতি আৰু লগতে সেই ঠাইলৈ পৰিভ্ৰমী চৰাইও আহে সেয়াও আমি দেখিলোঁ আৰু সেয়ে ভিডিঅ' আকাৰে আপোনালোকলৈ থুলমূলকৈ কেনেকৈ থাকিলোঁ কি কৰিলোঁ সকলো দেখিবলৈ চেষ্টা কৰিছোঁ। ইমানেই কৈ ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। পুৰা ৰেয়াৰ নহয় যে দুটা আহি গ'ল কোনবিলাক গৈছে দেই চব খেতি কৰা হৈছে ন অলপ অলপকৈ হ'লেও মাহ দাইল চব বগৰী আলু আদা তাৰপিছত এইফালে মৰা আলু Ayo, mau lihat? Hah? Mau lihat? Lihat.
ৰ'বা মই ভিডিঅ' কৰিবলৈ ৰেডি হৈ আছোঁ এইখিনি হেৰি আছিলে মানে কি আছিলে দুনমন নহয় কিবা আছিলে অঁ তিল এইখিনি তিল তিল আৰু মাটিমাহ লগতে আছে তিল আৰু মাটিমাহ লগতে আছে চিনি পাই নাই যিবা কোন যিবা এইবা কি আছে নাই পোৱা জলফাই জলফাই নেকি উৰিয়াম গছ হয় হা উৰিয়াম গছ অ উৰিয়াম গছ বুলি কয় এজোপা মানে বহুত ইম্পৰ্টেণ্ট জংঘল কি হয় ইয়াৰ চাইণ্টিফিক নাম ডিচফিয়া জাভানিকা হা মানে ইয়াত বাঘে ন নিজৰ নখটো চফা কৰে চফা কৰে মানে কি হ'ল মানে যেতিয়া নখত ঘাঁ লাগে ন সিহঁতৰ তেতিয়া নখটো মানে কি কয় ঘাঁবোৰ শুকুৱাবলৈ ইয়াত মানে ঘঁহাই দিয়ে এইখিনি কি হয় হালধীয়া এইখিনি আদা এই পিছৰখিনি হালধি চাৰিফালে খেতি টি হাউচ কি মজা লাগে ইয়াত মানে এই মাটিমাহ খেতি কি লৈ আহিলে বে ছিঙি মেলি মাটিমাহ এইগতে মাটিমাহ খেতি হয় এই গোটেইখিনি মাটিমাহ ন গছ এইটো কি গছ আছিলে জানো ঔটেঙা গছ লাইকো দিছে অঁ মিঠা মৰা এনেই মটৰ Yes. Yes, yes.
এয়াই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টোৰ বিষয়ে যদি কিবা জানিবলগীয়া থাকে আপোনালোকৰ মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ